নমস্কাৰ সবকে স্বাগতম 5G নাম চাগে আপোনালোকে সবে শুনিছে মানে 5G মোবাইল আহি আছে 5G নেটৱৰ্ক আহি আছে কিন্তু ভাৰতত 5G কেতিয়া আহিব আহক জানো US ইউক্ৰেইন চাইনা নিচিনা কাণ্ট্ৰিত অলৰেডি 5G আহি গৈছে কিন্তু ইণ্ডিয়াৰ কথা ক'ব গ'লে 5G স্পেক্ট্ৰামটো 2020ৰ অন্তিমত লঞ্চ কৰিব ভাৰত চৰকাৰে কিন্তু স্পেক্ট্ৰামটো লঞ্চ কৰাৰ পিছতো আমি 5G ব্যৱহাৰ কৰিব পাৰিমনে আচলতে 5G ইউজ কৰিব পৰাটো অসম্ভৱ কিয়নো স্পেক্ট্ৰামটো লঞ্চ কৰাৰ পিছতো 5G গোটেই ভাৰতত ডিপ্লয় কৰিবলৈ 2 বা 3 বছৰ লাগি যাব কথাটো হ'ল 2-3 বছৰ কিয় লাগি যাব ভাৰতত এতিয়া চাব গ'লে 100 কোটি এক্টিভ মোবাইল ইউজাৰ্ছ আছে আৰু এই 100 কোটি মানুহক ভাল নেটৱৰ্ক দিবলৈ পৰা নাই কিয়নো যিমান মোবাইল টাৱাৰ্ছ বা ফাইবাৰ অপটিক্স কেবলৰ দৰকাৰ সিমান নাই সেইকাৰণে আমি 4G যদিও ইউজ কৰি আছোঁ সিমান 4G স্পীড পোৱা নাই কিয়নো ভাৰতত মেক্সিমাম মোবাইল টাৱাৰবোৰ ফাইবাৰ অপটিক্স কেবল পৰা কানেক্টেড নহয় যদিও দিনে দিনে এইটো কাম কৰিবলৈ চেষ্টা কৰি আছে সেইকাৰণে ফুল 5G ইউজ কৰিবলৈ গোটেই ভাৰতৰ মোবাইল টাৱাৰ্ছবোৰ ফাইবাৰ অপটিক্স কেবলৰ পৰা কানেক্টেড হ'ব লাগিব আৰু যোনটো 5G স্পেক্ট্ৰাম লঞ্চ কৰিব সেইটোৰ ফ্ৰিকুৱেঞ্চি হ'ব 275 মেগাহাৰ্টজ কিন্তু ভাৰতৰ সব কোম্পানীৰ মোবাইল টাৱাৰে বৰ্তমান 275 মেগাহাৰ্টজ ফ্ৰিকুৱেঞ্চি ছাপোৰ্ট নকৰে আৰু যদিও বৰ্তমান স্থিতিৰে লঞ্চ কৰে তেনেহ'লে মোবাইলৰ নেটৱৰ্ক ৰেঞ্জটো বহুতেই কম হ'ব মানে ভাবি লওক যদি আমাৰ 4G নেটৱৰ্ক থাকে আমি টাৱাৰটোৰ পৰা 2 কিলোমিটাৰ দূৰত থাকিলেও নেটৱৰ্ক কভাৰেজ পাই থাকিম যদি এনেকৈ 5G আহি যায় তেন্তে আমি অকল 1 কিলোমিটাৰ ভিতৰতে নেটৱৰ্ক কভাৰেজ পাম চাব গ'লে ভাৰতৰ টাৱাৰবোৰত কেপাচিটি এতিয়াও নাই ভাল 5G কভাৰেজ দিবলৈ আৰু 5G এতিয়া আহিলেও আমি ইণ্টাৰনেট স্পীডটো 5G যিমান পাব লাগে সিমান নেপাম এতিয়া ভাৰতে কি কৰিব লাগিব প্ৰপাৰ 5G আনিবলৈ প্ৰথমতে ভাৰতে 100 মিলিয়ন কিলোমিটাৰৰ ফাইবাৰ অপটিক্স কেবল গোটেই দেশত লগাব লাগিব তাৰে ওপৰে আৰু বহুত মোবাইল টাৱাৰ লগাব লাগিব আৰু ইকুইপমেণ্টছবোৰ আপডেট কৰিব লাগিব আৰু ইয়াৰ পিছতে ভাল 5G নেটৱৰ্ক গোটেই ভাৰতত পোৱা যাব এতিয়া চাব গ'লে প্ৰত্যেক বছৰ 25 মিলিয়ন কিলোমিটাৰৰ ফাইবাৰ অপটিক্স কেবল লগাই গৈ আছে এনেকৈ হিচাপ কৰিলে আৰু 3 বা 4 বছৰ লাগি যাব ভালকৈ 5G ৰেডি হ'বলৈ আৰু এই বছৰে ভাৰত চৰকাৰে নিৰ্দেশ দিলে যে 2022লৈকে 80% মোবাইল টাৱাৰ্ছবোৰ ফাইবাৰ অপটিক্স কেবল পৰা কানেক্টেড হৈ যাব লাগে বৰ্তমান ভাৰতত 5 লাখ মোবাইল টাৱাৰ আছে আৰু অকল 22% টাৱাৰ্ছবোৰে ফাইবাৰাইজড হয় চাইনাৰ কথা ক'ব গ'লে তাহাঁতৰ 80% টাৱাৰ্ছ এতিয়াই ফাইবাৰাইজড হয় এইটো ক্ষেত্ৰত ভাৰত বহুত পিছ পৰি আছে যেতিয়া এইবোৰ সব ভাৰতে কৰিব পাৰে তেতিয়া প্ৰত্যেকটা গাঁৱত 5G নেটৱৰ্ক পোৱা যাব আৰু 5G নেটৱৰ্কত ইণ্টাৰনেট স্পীড 4G পৰা 10 গুণা বেছি স্পীড হ'ব আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব বাই